হেল্ল' আকা ক'ত আছ তই ঘৰলৈ আহিবিচোন এবাৰ কথা আছে অঁ দে ঠিকে আছে দে আহিবি কিন্তু অঁ এবাৰ ফেৰি লওঁ কলেজত নোযোৱা নেকি আজি যাম মই বাটলৈ ৰেডি হৈ আছিলোঁ পিছে মোক ভাতটো বাঢ়ি দি থৈ যোৱা তাৰপিছত কলেজত যোৱাই থওঁ ভাতখিনি বাঢ়ি থৈ দিছোঁ মই কলেজত যাওঁতে বাই কি বস মাৰি আছা অলপ ভালদৰে মালিচ কৰ না ছোৱালী অহা নাই বে ছোৱালী যে এজনী অহা নাই বে ভালকে মালিচ কৰ তহঁতৰ দৰে কিছুমান মোৰ ৰখাৰ তলে গৈ আছো বে মোৰ মালিচ কৰ ভালদৰে মালিচ কৰ অলপ ভৰিখন মালিচ কৰি দেচোন এইবিলাক আৰু ই চাৰা কি বে তহঁত ভৰি দি আছ তই হাঁহিব হৈছে তহঁতৰ হাঁহিৰ কাৰণে মোৰ কত লোকচান হৈ গৈছে কত ছোৱালী পতিব আহিছিল আৰু নপতিলে তহঁতৰ হাঁহিৰ কাৰণে মই আজি ইমান তলত পৰি আছো এজনী ছোৱালী দেখা নাই এতিয়ালৈকে মালিচ কৰিব নোৱাৰা নেকি মালিচ কৰ ভালদৰে তহঁতৰ দৰে কিছুমান মূৰ্খামিক লৈ সঁচা বহুত লোকচান মালিচ কৰিব কোনে বস আজি কি মালিচ কৰিছ ভালদৰে মালিচ কৰ না ভৰি চৰি খঙত নহয় মাৰি দিম কৈছো আপনি ৰকি বস আপোনাৰ লগত আমি নালাগো ঠাণ্ডা হলে চেষ্টা কৰিবি গুণ্ডা নহয় ভালকে ক'ব নোৱাৰা নেকি ঠাণ্ডাকে ক'বি চশমা উল্টে পিন্ধা কাৰণে কত ছোৱালী কাৰণে মোৰ পতি গৈছে আৰু তহঁতে কৈছা চশমা উল্টেকে পিন্ধিছে আবে আচ্ছালে চব বহি থাক তই হাল্লা নকৰিবি এজনী ছোৱালী দেখা পোৱা নাই এতিয়ালৈকে তহঁতে মোক চশমাৰ কথা কৈ আছা সাধাৰণ 50 টকা আমি চশমাৰ কথা কৈ আছা ছোৱালী দিলে মোৰ হাত আৰু তহঁতৰ দ্বাৰা মোৰ লোকচান হৈ আছে তোৰ কাৰণে আজি গালি খাইছো ভালকে মালিচ কৰ গালি খোৱা নহয় মাৰো খাবি কোনবা দিনা বস ছোৱালী এজনী আহি গৈছে আরে বস কি সালিয়া মাল বে আরে বস আবে এই মনে শুনি কোড ইমান ধুনীয়া লাগিছে বস সাল কি বে দেখা পাই মই ফিদা হৈ গ'ল জীৱনত প্ৰথমবাৰ ছোৱালী চাইছিল বে ইমান ধুনীয়া বাবা ঐ খৰিয়ান কি কৰিছ তহঁতে কি চাই আছা আবে কোন মক্কেল বে দেখিছো বছক দম দিছা তই কালাৰ এৰ বুলি কৈছে কি কৈ ভাই আরে বছক দম দিছা বে তই বছক দম দিছে তই মোক তই মোৰ 100 টকা পেলাইছ মোক কিমান মেহনত কৰি আনিছো তই কি জান তই ইয়াৰ মূল কি বুজি চুপ কিবা এটা কৈ আছো শুনিল কৈ ল তহঁতৰ ঘৰত কি মা ভনী নাই নেকি আবে আমি নিৰজ্জ মানুহ আমি যেনেকৈ জন্ম হৈছিলো আমাৰ কথা যদি ভৱিষ্যতে নেক্সট টাইম এনেকুৱা ছোৱালীৰ লগত বিয়া দেখা কি কৰিবি সিদিনা মোতকে ডাঙৰ আৰু কোনো ফুটপাথৰ গুণ্ডা কি দম দিব তোৰ গ্লাছ ডাঙৰ নহয় अबे मेहनत का पैसा है तू क्या समझेगा बाबू তোৰ মেহনতৰ পইচা থৈ দে जा তোৰা ইয়াৰ কথা নাই ঠিক আছে মই নেক্সট টাইম চাই লম এজনী ছোৱালীৰ কাৰণে তো আমাৰ গুণ্ডাক মাৰিব আহিছে ঠিক আছে তই নেক্সট আমাৰ টাইম দৰে চাই লবি গুণ্ডাক তই হাত দিব আহিছা তই নেক্সট টাইম চাই লবি ঠিক আছে। ভৱিষ্যতে যদি তোক কেনেকে পাওঁ তোৰ ইয়াত কোনো কাম নাই তই বৰ্তমান যা তোক নেক্সট টাইম এই ভাই তই উঠি যা তোক মাৰিছে মাৰছে ইফালে বা এইটো মোৰ কাৰ্ড এইটো মোৰ কাৰ্ড
আৰু ভৱিষ্যতে যদি তোমাক এই নৰপিশাচকেইটাই যদি অসুবিধা কৰে তাতে মোৰ নাম তহঁতৰ চেহেৰাটো এনেই পৰাইছ এনেই মদ মাংস খুৱাই আছো ডেইলি আৰু ই চাৰা চেহেৰাটো পৰাইছ ইয়াৰ কোনো কাম কৰিবই লাগিব তহঁতৰ এজন সামান্য ল'ৰাৰ পৰা মাৰ খালি মোৰ হাঁহি উঠি গৈছে খালাস কৰি দিম আবে তহঁতৰ এনেকুৱা কথা বহুত শুনিছো শুনি শুনি মোৰ মাথা ভেজা উৰি গৈছে বস চান্স দিয়ক এবাৰ ঠিক আছে আজিৰে বল নেক্সট টাইম বল মাৰ 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 দে 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 এইটো মাৰিছ অ বাইদেউ বাইদেউ আহি পালাই নেকি মাংসতে তুমি ভাত খালা মই খালো বা কলেজলৈ গৈছিলে তই ঘূৰি আহিলেচোন মইতো ভাল নাই ঘূৰি আহিলো পিছে হাত ভৰি ধুই লোৱা বা মাৰ 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 ৰিভাইভ দিয়া না ৰিভাইভ কৰ মোক ৰিভাইভ কৰ হ'ল মাৰ 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 চিকেন দিনা ল'ব লাগিব কিন্তু হা ল'মেই আজি ঐ পানী খাব লগা আছিল ৰঙৰ বা পানী লৈ আছো এগিলাচ এয়া আকাশত দে ইমান গৰম পেলাইছে আজি বা বহুত গৰম পিছে তো কামত নোযোৱা নেকি আৰু এতিয়া নাই বাদ দিলোঁ গুৱাহাটীত কোম্পানীত কৰি আছিলোঁ কাম কিমানো কৰি থাকিবি আৰু ঘৰত আহিলোঁ আৰু এতিয়া ঘৰতে বাগান চলাই আছোঁ আৰু ভাত পানী খাই আহিলা ভাত পানী খাই আহিছোঁ আৰু গধূলি চকলৈ যামা এবাৰ কৰিব হ'ব অলপ কাম আছে মোৰ হয় তাতে গৈ দোকানৰ পৰা কিবা ল'ব লগা আছে আনি কিনে ঘৰত থৈ ফুৰিব যাম আৰু হ'ব দে যাওঁ ব'ল বা কোনোবা ফোন কৰি আছে তুমি থাকা হা মই আহো বাহিৰৰ পৰা সোনকালে আহিবা বা হ'ব বাবু গ'ল পানী এগিলাচ খাই লওঁ ৰ কি গৰম দিছে আজি বাবু গ'ল ভাতটো বনাব লাগিব মই ভাতটো বনাই ফুৰিব যাম আৰু ভাতটো বনাই লওঁ এদিন নাম্বাৰ দিলে কাৰ্ড দিলে মই ফোনো নকৰিলোঁ এবাৰ ফোন কৰি চাওঁ ৰ'বা হেল্ল' হেল্ল' কোন হয় কিয় চিনি পোৱা নাই নেকি তুমি যে সেইদিনা কাৰ্ড দিলা মোক ফোন কৰিবলৈ তুমি সেইদিনাখন তোমাৰ লগত চিনাকি হোৱাই নহ'ল নহয় বাইদেউ তোমাৰ নামটো কি নাম তৰা আৰু তোমাৰ মই ৰাজা তোমাৰ নামটো কিন্তু বেষ্ট ধুনীয়া থেংক ইউ ইউ আৰ মষ্ট ৱেলকাম কি হ'ল আজি কলেজ নোযোৱা নেকি তুমি যাব ওলাইছোঁ কলেজত তুমি ক'ত আছা মই ইয়াতে আছোঁ তুমি যি বাটেৰে কলেজলৈ যোৱা মই তাতেই আছোঁ ঠিক আছে তুমি আহা লগ পাম ইয়াতে মই গৈ আছোঁ বাটতে থাকিবা দেই আহিলা তোমাৰ ফালে যাব লগা আছিল কিন্তু মই তোমাকেই ৱেইট কৰি আছিলোঁ হয় নেকি বাকী ভাল আছোঁ পঢ়া শুনা ঠিকে চলিছে ঠিকে চলি আছে সেইদিনাৰ কাৰণে থেংক ইউ হেল্প কৰাৰ কাৰণে নাই সেয়া মানুহৰ কৰ্তব্য তোমাৰ ঠাইত যদি আন কোনোবা হোৱাহেঁতেন মই সেইখিনিয়ে কৰিলোঁ
মই ভবাই নাছিলোঁ সেইদিনা মই কলেজ যোৱাই নহয় ঘৰত মই ভাইটিকো কোৱা নাই এইখিনি কথা আৰু ভৱিষ্যতে অকলে নুফুৰিবা কাৰোবাৰ লগত আহিবা আৰু নহ'লে মই আছোঁ মোক কণ্টেক্ট কৰিবা তুমি ঠিক আছে ব'লা এতিয়া তোমাক ড্ৰপ কৰি দিওঁ ইমান ধুনীয়া চালা ইমান ধুনীয়া ছোৱালী লাইফত ফাৰ্ষ্ট দেখিছোঁ কল কৰিছোঁ আৰু প্ৰব্লেম হ'ব পাৰে তাৰ এই বাদ দে কি হ'লে হ'ব হেল্ল' অঁ তৰা কি কৰি আছা তুমি আৰে থৈ দিয়া তোমাৰ কথা পিছত সুধিম বাৰু কিন্তু তোমাক কথা এটা ক'ব লগা আছে আমি চিলো নাজানো কি বা হ'ল তোমাক দেখাৰ পৰাই এনি টাইম খালি তোমাৰেই কথা তোমাৰ সেই ধুনীয়া মুখখনিয়ে মোক বৰকৈ আমনি কৰা হৈছে আৰু তোমাৰ চকু জুৰি ইমান মৰম লগা চালে চাই থাকিবলৈ মন যায় নাভাবিবা দেই মই আকৌ তোমাৰ প্ৰেমত পাগল হৈছোঁ বুলি আচ্ছা তুমি কলেজ নাহা নেকি আজি আহিবা মই ৰৈ থাকিম তোমাৰ লগত ফোনত ক'ব পাৰি নোৱাৰি নহয় কিন্তু ডিৰেক্টলি ক'ব মন গৈছে তোমাক কাষত বহাই ঠিক আছে আহিবা বাই জিতেন্দ্ৰ বছ এখানে কোন আহিছে অলপ চাই থাকিবি চাই আহিলে কিডনেপ কৰিব নেকি এই ভালদৰে চাই থাকিবি সেইদিনা আমাৰ হাতৰ পৰা বাচি গ'ল কিন্তু আজি বাচিব নোৱাৰে দৰকাৰ হ'লে তাক জীৱনটো একদম দান দি দিবি হা ঠিক আছে আজিৰ প্লেন সাকসেস কৰিহে এৰিম দে আজি সাকসেস কৰিবই লাগিব তহঁতক কৈ দিছো লাষ্ট এইবাৰৰ পৰা খাই যাব ভালদৰে চাই থাকিবি যোৱা আরে বস এই জনে চুয়া আহিছে কি চাই আছা যা ভান আরে আজ কোট যাব বে আজ ফাঁসি গো হেল্ল' ৰূপম ক'ত আছ তই তোৰ বাইদেউক ৰকীৰ গুণ্ডাই ধৰি লৈ গ'ল অলপ সোনকালে আছোন তাড়াতাড়ি আহা আজি তাইক মোৰ মনৰ কথাবোৰ খুলি কওঁ এই গড চাবাৰ ইমান দেৰি হ'ল আহি পোৱা নাই তাই ফোন এটাকে কৰোঁ ৰ'বা আৰে তাইৰ মোবাইল অফ কিয় ফোন কৰিছোঁ কি হ'ল তাইৰ মোবাইল অফ তাইৰ মোবাইলটো হঠাৎ অফ আবে কি হ'ল ছাৰ ধৰ্মেন্দ্ৰ তই কি কৰিলি ছোৱালীজনী ক'ত থলি বস তাতে বান্ধি থৈ দিছো আমাৰ আড্ডাত নিছাতো নিছো আৰু তই ইচ্ছা নাই খালি থিয় হৈ থাকে বা গছ নিচিনা থিয় হৈ থাকে যা তাই যা আৰু তই এটা কাম কৰ ফোন কৰ দাদাক ফোন কৰ হয় ৰাজা তাৰ মোক দে আবে হেল্ল' কোন বে আবে ৰাজা তই ক'ত আছ বে এতিয়া তই আমাৰ আড্ডালৈ আহি যা যদি তোৰ গাৰ্লফ্ৰেণ্ডক লাগে তই সিদিনা আমাৰ হাতৰ পৰা বাচি গলি ন ঐ তই ওচৰত যাচোন যা তাইক ধৰি দিবি কিবা দম কৰিলে কাটি দিবি ডাইৰেক্ট যি হৈ হ'ব মাদাৰ চাল তই জলদি আহি যা আমাৰ আড্ডালৈ নহ'লে তোৰ গাৰ্লফ্ৰেণ্ড আজি চেছ কৰি দিবি যদি দম আছে বুকুত দম আছে তই আহি যা আবে তোৰ সেই কথা বহুত শুনিছোঁ বে তই আহি যাবা যদি দম আছে অ'কে আবে ঐ ৰখি চা তোৰ শত্ৰুতা মোৰ লগত
যদি মোৰ গাৰ্লফ্ৰেণ্ডৰ গাত যদি এটা আচুৰ পৰে নহয় মই কিন্তু তোক খুদাই নেৰিম ঠিক আছে মই গৈ আছোঁ এই ছোৱালীজনীক চাই প্ৰথম দিনাই ফিদা হৈ গৈছিলোঁ বে কি চালিয়া মাল আবে চালিয়া মালটো চালিয়া সেইকাৰণে মোৰ হৈ গৈছে কলিছে আৰু তাক ফোন কৰ ফটাফট মাত তাক নহ'লে এই আজি এই ফোন মাৰ ঐ ফোন মাৰ কি চাই থাকা হা চাই থাকা কাম নাই এনে দৰমা ৰাখা হৈছে শাসন কৰি ভালদৰে নহ'লে কিন্তু মই ইয়াক চাকৰি ভৰাই দিম ধৰ মোক দিয়ক মই মাৰিম তোক এবাৰ আরে ওই মুখে আরে তো দম আছে যদি তোর দিয়ে ফক লই যায় একবার লৈ জানা আরে দম আছে যদি আ তো জলদি আরে তোর অকাত কি আছে বে আ তো জলদি আ বে আ তোর কিমান দম আছে চাই লও যে আ ফটাফট মাৰ মোৰ মালৰ পথত পেলাইছে বস শেষ কৰি দে বস তই সিদিনা আমাৰ হাতৰ পৰা বাচি গৈছিলি আজি ক'ত বাচিবি শেষ কৰি দে ইয়াক আৰু উঠাচোন আরে কোৱা কথা কৈছ ৰে আজি এক তই কেৰিলে বুলি কৈছোঁ চিকৰ কাৰণে আৰু আজি কি চাস শেষ কি করলি এটা উঠা মুড়ে পাকড়া হেলমেট টুপি হেলমেট টুপি না হেলমেট টুপি হেলমেট টুপি তাক আজি শেষ কৰিম হা মই শিখৰ আনিছোঁ মই বিলাই লৈছোঁ মই শিখৰ আনিছোঁ ঘৰত লিপি দিম শিখৰ খাইলোঁ মিলিছে না শিখৰ ভালকৈ লৰোচোন ভালকৈ লৰো টকনডাল দিছে না তাক আজি চেচে বনাম দিম আজি বেলে দিম হাঠিয়াৰটো লৈ থাকিলে মই লৈছোঁ আৰু লৈছোঁ মই পইচা আগে খুজিবি দেই আৰু তাক পইচা খুজিব আগতে এডভান্স দিয়া কাম কৰিম পইচা নহ'লে আমি কাম নকৰোঁ তই মই যদি ক'ৰ পৰা ভাঙি আনিছোঁ জানা আমাৰ মামাহঁতে হেঙাৰৰ পৰা মই তাক এইটো বিলাই ঘৰত নিদিম যদি পলাব চেষ্টা কৰে তেখেতে ধাম ধুম মই দিম যাওঁ সেইবিলাকত মই নহয় বাইকখন উঠোঁ হেমলেট তোলোঁ বাইকখন উঠোঁ তই আগে নে মই আগে কাটি মাৰিবই বটুৱা বিলাতে মোকো গৰম হৈছে বিলাক খান এই বিলাতে এতিয়া দিম তাক আজি গলবোৰত দিবি দেই গলবোৰতে দিম একেবাৰে বস খতম হৈ গয়া খালাস ইহঁতৰ বাছাৰ চান্স নাই না চান্স আছে নেকি নাই নাই চান্স নাই না অধিক বল আহিব পাৰে না ধৰ্মেন্দ্ৰ কিবা এটা পাইছোঁ ইয়াৰ পৰা বাদ দিয়া প্ৰপ'জ কৰি পানিছে চালা আজিও প্ৰপ'জ কৰি পানিছে ইয়াৰ দিনা শেষ কৰি দিলে বল আমাৰ আজকালে বল কি মাৰি যাওঁ নেকি এবাৰ মৰা মানুহ কি মাৰবি তই মৰা মানুহক মাৰিব আহিছে চালা মালটো তাগৰা আছিল বে মাৰি ভুলে কৰিব বছ আপুনি এবাৰ প্ৰপ'জ কৰিছে মৰা মানুহক প্ৰপ'জ কৰিবি বল
কি এইকেইটা কি পৰি আছে মানি বেগটো চব মানি বেগটো মৰা মুচি হ'ব মৰা মানুহ মাল খাব কম পইচা ভালকৈ গেছি বেয়াকৈ মাছি আহিছিল গলৰ ঘূৰাই দিতে জ্বলাই আছে মৰা ললা লৈ আজি একখান বিয়াৰৰ বটল নাই দেখিছা এইবাৰ খাই লৈ দেখিছা আমি ফাৰ্ষ্ট লাগব আমি যাওঁ এই গুণ্ডাকেইটা ৰচোন এছিয়াটো চাইছোঁ নে সি পেলাই চাবই লাগে এইবিলাক মহিলা মানুহ পটকৈ মই লাগিবও নোৱাৰোঁ হেৰি নাই ভালকৈ চাওক ভালকৈ চাওক চাইছোঁ চুলিকেইটা উঠাই দিছোঁ সেই নাই ফোন চোন আছে নাই লগত ফোন নাই নহয় কাকা মোক গেৰো মই ৰখছোঁ যায় মই ৰখিম নাই নাই দুটাই যাওঁ ফাৰ্ষ্ট বেয়া লাগি আমিতো বেয়া লাগি খবৰ দিয়া হোৱা আমি চেণ্ডেলযোৰ ভাল লাগিছিলে এই নাগে লৈ যাম যোৰ আমাৰ তাই পিন্ধিব পাৰিব আকৌ মৰা মানুহ ফুল দি গ'লে কি বুলি ক'ব আমাৰ আমি আন্দাই ঘৰত আহি থাকোঁতে দেখা পাইছোঁ মই দেখাই দিম মই এটা টানি নিম দিম আজি কোনে মাৰিছে মই তাক শেষ কৰি দিম বে আমাৰ অসমীয়া সমাজ বহুত পেট পৰি গৈছে ইয়াক আজি ব্ৰহ্মপুত্ৰত লৈ যাওঁ শুকুলাই নদীত পেলাই দিম ইয়াক নাই এইবিলাক অসমীয়া জাতিৰ কলংকৰ আৰু এটা এইটো ইয়াক হেৰি নাচনালী নদীত পেলাই আৰু কেইটামান আছে আমি নোহোৱাৰ সুবিধা লৈ সিহঁতে এইবিলাক এইটো হেপিয়ালা চুলিয়ে মূৰে থৰ মানুহখিনি নাপায় গণ্ডগোল কৰিব নালা নদীত পেলাব ইয়াক বাদলা পাৰত পেলাই দিওঁ ট্ৰেক্টৰ আনিম আমি গা পা জোগা ধৰি গৈছি ভাই কিমান হেৰি কৰিবি বাবা আমি মনৰ আশা পূৰণ কৰিছোঁ এতিয়া আমাক বেয়া নাপাবি দে আমি সহজ সৰল মানুহ এইবিলাক বদমাছিৰ কাৰণে আমি বহুত পিছ পৰি আছিলোঁ এতিয়া তোমালোকে কৰি লোৱা
আমি যাওঁ এই পাৰ্টনাৰ মাল লৈ বটল পেলাও বল বল আমাৰ আমি গা পা ধুই আজি